ককায়েকে ক'লে যে ভাইটিও তোৰ বিয়া পতাৰ বয়স হ'ল, কিন্তু বিয়া পাতিবলৈ গাঁৱত ছোৱালী বিচাৰি নাপায়। গাঁৱৰ ছোৱালীবোৰ চহৰত পঢ়িবলৈ গুচি আহে, আৰু চহৰত পঢ়িবলৈ আহি কিছুমান ছোৱালী কি অৱস্থাত পৰে সেই দেখি শুনি থকা কথাখিনি গীতেৰে সজাই গাইছিলোঁ, আৰু আজি আপোনালোকৰ লগত মিলিজুলি গাম। সকলো প্ৰস্তুত নে বাৰু? মই আমাৰ ডেকা ল'ৰাবিলাকক সুধিছো যে ধুনীয়া ছোৱালীবোৰ খালী থাকেনে বাৰু? ধুনীয়া ছোৱালীবোৰ খালী নাথাকে, হয় নহয়? আৰু এবাৰ ছোৱালীবিলাকে নিজে ক'লে ভাল লাগিব যে ধুনীয়া ছোৱালীবোৰ খালী থাকেনে বাৰু? নাথাকে। আচলতে ল'ৰাবিলাক বৰ দুষ্ট, নহয়নে বাৰু? চহৰলৈ গুচি যাবো আমন্ত্ৰণ জনাইছো। মোৰ ককাইটি ভাবিছা কথাটি কোন চহৰত বিচাৰি থৈছো কোন চহৰত বিচাৰি যাওছো ধন্যবাদ। এইখিনিতে সম্পূৰ্ণ
Sagrada,